নমস্কাৰ, মই অনন্যাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈকে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি হৈছে কাতি বিহু আৰু ভাবিলোঁ এটা সৰুকৈ ব্লগ বনাই দিওঁ আৰু ব্লগটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু লগতে কাতি বিহুৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আপোনালোকক আৰু ভালদৰে থাকক, হেপী থাকক। এতিয়া আৰু মই এতিয়া ওপৰলৈকে গৈ আছোঁ আৰু এতিয়া মায়ে ঠগীৰ যোগাৰ কৰি আছে তাতে ওপৰতে। চাই থাকক ভিডিঅ'টো। আমি সেৱা কৰি লওঁ আৰু সেৱা কৰি লোৱাৰ পিছত সকলোবিলাক দেখাই থাকিম আৰু যিটো ঘৰত ৰুমৰ ভিতৰে যিটো চাকি দিব লাগে সেইটো নিয়ম আপোনালোকে কৰে নে নকৰে জনাবচোন কমেণ্ট ছেকশ্যনত। আমি বাৰু কৰিছোঁ আৰু যিখিনি নিয়ম কৰিব লাগে সেইখিনি গোটেইবিলাক সম্পূৰ্ণভাৱে কৰিছোঁ আৰু কিবা ভুল চুল হয় যদি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিবচোন। আৰু মোৰ এঘৰকে গোটেইখিনি চাকি জ্বলোৱা হৈ গ'ল। আৰু চাকিবিলাক এঘৰ আগফালে ঘৰৰ পিছফালে খেতি পথাৰ থাকিলে খেতি পথাৰত দিব লাগে, এনেকৈ ৰুমত দিব লাগে আৰু গোটেইবিলাক আমাৰতো পথাৰ নাই বাৰু, সেইটো কাৰণে আমি পিছফালে দিব লাগিব আৰু আগফালে ৰুমৰ ভিতৰত এনেকৈ গোটেইবিলাক জ্বলাই ল'লোঁ। এয়া ৰাতিৰ বজাৰখন দেখিবলৈ বহুতেই ধুনীয়া। গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি, তাতে জানা সৰগ ৰচো বুটলি সোণগুটি, তাতে জানা সৰগ ৰচো বুটলি সোণগুটি। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকক। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। শেষত বেল আইকনটো দবাই দিব আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেতিয়া ঘণ্টি বটনটো দবাই দিব। বাই বাই, হেপী থাকক।